আজি মই তোমালোকক R2 চেপ্টাৰৰ 3 নম্বৰ অংকৰ পৰা দি যাম কাৰণ ইয়াৰ আগৰ চেপ্টাৰ আগৰ ভিডিঅ'টোত মই 1 আৰু 2 অংকটো কৰি দিছো তো তোমালোকে এইবাৰ চাবা যে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান আমাক ইয়াত কৈছে কি আছে তোমালোকে চাই লব পাৰা তোমালোকৰ নিজৰ কিতাপ আছে সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব চোৱাচোন 3 নম্বৰ অংকটো আমাক কি কৈছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব তো ইয়াত 1 নম্বৰ আছে কিমান 19 2 নম্বৰ আছে আমাৰ 37 3 নম্বৰ আছে আমাৰ 53 আৰু 4 নম্বৰ আছে আমাৰ 78 গতিকে কি কৰিম এই সংখ্যা কেইটাৰ আমি বৰ্গ উলাব লাগে তো কেনেদৰে বৰ্গ কৰিম এই সংখ্যা কেইটাৰ বৰ্গ সো নাম্বাৰ 1 আমাৰ কি আছে নাম্বাৰ 1 আছে 19 গতিকে 19 আছে ইয়াৰ বৰ্গ কৰিব লাগে সিম্পল 19 স্কয়াৰ কৰি দিলে হল কিমান হ'ব গতিকে তুমি এনেকুৱা নরমাল নিয়মত কৰিব পাৰা 19 ইনটু 19 কৰি দিয়া 9 9 গুণ 81 এক হাতত থাকিল 8 9 1 গুণ 9 আৰু 8 17 9 9 গুণ 81 এক হাতত থাকিল 8 9 1 গুণ 9 8 17 এক ঘৰ কাটি দিবা তাৰ পিছত কি 1 এর 9 গুণ 9 1 এর 1 গুণ 1 1 লিখা 7 7 আৰু 9 16 6 হাতত থাকিল 1 আৰু ইয়াত 1 1 যোগ কৰি হাতৰ 1 যোগ কৰিলে কিমান হ'ব 3 361 আৰু তোমালোকক তো আৰু সহজ পদ্ধতি শিকাইছো তোমালোকে হেইটোও কৰিব পাৰা সাপোজ 19 স্কয়াৰ আছে তোমালোকে কি কৰিব লাগিব এই সংখ্যাটোক স্কয়াৰ 9 9 গুণ 81 81 এর কিমান হ'ব 1 হাতত থাকিল আমাৰ কিমান 8 এতিয়া কি কৰিব লাগিব এইটোৰে এই সংখ্যাটোক পূৰণ 9 এর 1 গুণ 9 আৰু হেতু ওপৰত 2 পূৰণ 9 এর 1 গুণ 9 9 2 গুণ 18 18 আৰু হাতৰ 8 কিমান হ'ব 18 আৰু 8 কিমান হয় 26 26 এর 6 হাতত থাকিল কিমান 2 এতিয়া ইয়াত 1 আছে একক স্কয়াৰ 1 এর 1 গুণ 1 আৰু হাতৰ 2 এ 3 গতিকে 361 আমি এটো প্ৰসেসত কৰিব পাৰো সো তোমাৰ যেটো ভাল লাগে হেতু কৰিলে হল সো আমাৰ आंसर কি হ'ব ইয়াক বৰ্গ কৰিলে আমাৰ যেটো आंसर ওলাল 361 নেক্সট আছে আমাৰ 2 নম্বৰ আছে আমাৰ কিমান 37 গতিকে এটো একে গতিকে 37 ক স্কয়াৰ কৰিব লাগে তুমি ডাইৰেক্ট কৰিব পাৰা বা তোমাৰ যেটো নরমাল নিয়ম 37 * 37 পূৰণ কৰি ইয়াত বহাই দিয়া যেটো ভাল লাগে তো মই তো ডাইৰেক্টে কৰিম তোমালোকে ইচ্ছা কৰিলে এইটো পদ্ধতিত কৰিবা 7 7 গুণ 49 আর 9 হাতত থাকিল কিমান 4 এটুরে এটুক পূরণ 7 3 গুণ 21 21 এর উপরের 2 পূরণ 21 2 গুণ 42 আর হাতর আছে আমার 4 42 43 44 45 46 46 আর 6 হাতত থাকিল কিমান 4 আকো এটা কি করব লাগব 3 3 রে পূরণ 3 3 গুণ 9 আর 4 13 গতিকে আমার কিমান হ'ব 37 স্কয়ার মানে 1369 দেখা করে তোমালোকে বুঝিব পাৰিছা তোমালোকে এনেকে কৰি চাবা হেতু কৰিলেও একে হ'ব সো आंसरত লিখিম আমি কিমান হ'ব 1369 নেক্সট আছে আমাৰ 53 গতিকে 53 কি স্কয়াৰ কৰা সেই একে পদ্ধতি 3 3 গুণ 9 আমি মই তো ডাইৰেক্টে কৰি আছো 3 3 গুণ 9 এইটো দে এইটো পূৰণ 3 5 গুণ 15 15 2 গুণ 30 30 এর 0 হাতত থাকিব কিমান 30 এর 0 হাতত থাকিল কিমান 3 5 স্কয়ার 5 5 গুণ 25 26 27 28 28 নয় তুমি নরমাল কৰি চাব পাৰা যে সারে কৰি দিলে হয় না নহয় এটা তুমি কৰি চোৱা যে 3 3 গুণ কিমান হ'ব 9 3 5 গুণ 15 এক ঘর কাটি দিয়া 5 3 গুণ 15 এর 5 হাতত থাকিল 1 5 5 গুণ 25 একে 26 যোগ করে দিয়া 9 5 5 10 এর 0 হাতত থাকিল 1 6 একে 7 হাতর একে 8 2 গতিকে 2800 কিমান হল আমাৰ 9 মিলিছে গতিকে এনেকে তো এইটো 78 স্কয়ার সেম গতিকে এইটোৰ आंसर তুমি লিখিবা 2809 আশা কৰো বুজিব পাৰিছা নেক্সট এইটো তোমালোকৰ হোমৱৰ্ক দিছো মই 78 তোমালোকে এইটো কৰি মই কমেন্ট সেকশনত কিমান পাইছা জনাবা নেক্সট কোশ্চেন কি কৈছে
ইয়াৰ পিছত 4 নম্বৰ উঠাই ল'বা তোমালোকে পজ কৰি ভিডিঅ'টো পজ কৰি চাৰি নম্বৰ কি কৈছে চোৱা তুমি যে প্ৰশ্ন চোৱা দেখা পাবা যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা আমাক এইটো প্ৰশ্ন দিছে আচ্ছা লগতে 5 নম্বৰ প্ৰশ্নটো এই একে ধৰণেই কৰিব লাগিব সেইকাৰণে মই কৈ দিছো যে 5 নম্বৰত কি কৈছে প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব আৰু 6 নম্বৰটোত কি কৈছে মানে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব এই গোটেইকেইটা তিনিটা কথা মই একেলগে কম তাৰ পিছত আমি অংকবিলাক কৰিম চোৱা ইয়াটো কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা আৰু 5 নম্বৰ যেটো আমাৰ অংক আহিব ইয়াৰ পিছৰ 5 নম্বৰ হেতুত কি কৈছে মানে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু সেম 6 নম্বৰটো কি কৈছে এটো হৰণ কৰিলে এটো পূৰণ কৰিলে আছে এটো হ'ব আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব চোৱা মই কেৱল বেলেগ ছাৰসকলৰ দৰে মই খালি অংকবিলাক আপলোড কৰা নাই যে কৰি খালি আপলোড কৰিব খুজিছো মই তোমালোকক বুজাব খুজিছো যে কি কৈছে যে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু আমাক ইয়াত কৈ দিছে 5 নম্বৰ যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা যদি তুমি একবাৰ বুজি ল'ব পাৰা এই তিনিওটাই তুমি কৰিব পাৰা যি অংক যি নকক কিয় ইয়াক আমাৰ যেটো 4 1 নম্বৰ দিছে এটো দিছে কিমান 1764 4 1 1764 আছে ইয়াৰে 2 নম্বৰটো কি দিছে 9216 3 নম্বৰটো কি দিছে 7744 আৰু 4 নম্বৰটোত আছে 9801 তো আমি কি কৰিব লাগিব ইয়াত আমাক পদ্ধতিটো কৈ দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি গতিকে আমি উৎপাদক বিশ্লেষণ পদ্ধতি কৰিম উৎপাদক বিশ্লেষণ পদ্ধতি আছিল আমাৰ কি এইটো আমি 1764 ইয়াক আমি মৌলিক উৎপাদকত ভাঙিব লাগিব এটা মৌলিক উৎপাদক মৌলিক সংখ্যা কোনবিলাক যেনেকুৱা 2 3 5 7 9 11 13 17 যিবিলাক সংখ্যা কেৱল সেই সংখ্যাটোৰেই পূৰণ কৰি আমি গঠন কৰিব পাৰো যেনে কি আছে 19 23 23 ৰ পিছত আছে একেবাৰে 29 সো এই সংখ্যাবিলাক হৈছে মৌলিক সংখ্যা যাৰ উৎপাদক কেৱল সেই সংখ্যাটো নিজে আৰু এক সেই সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয় তো
এনেকুৱা আমি প্ৰথমতে আমি 2ৰে হৰণ দি চাম যদি 2ৰে যায় তো গল নগলে আমি 3ৰে দিম 3ৰে নহলে 5ৰে 5ৰে নহলে 7ৰে এনেকৈ দিয়াৰ চেষ্টা কৰিম সো ইয়াত যেহেতু শেষত যুগ্ম সংখ্যা আছে গতিকে যুগ্ম সংখ্যা শেষত যদি যুগ্ম সংখ্যা থাকে তাহলে 2ৰে হৰণ যায় তো এটো বিভাজ্যতাৰ পৰীক্ষা হয় মই তোমালোকক বেলেগ এটা ভিডিও বনাই বিভাজ্যতাৰ পৰীক্ষাটো বুজাই দিম তোমালোকে ভিডিওটো পিছত চাবা এতিয়া তোমালোকে এটো কৰা যে ইয়াত লাষ্টত 4 আছে গতিকে যুগ্ম সংখ্যা হলে এই 2ৰে যায় গতিকে 1764 2ৰে আমি যদি হৰণ দিও 2 8 গুণ 16 17 পৰা 16 বাদ দিয়া কি থাকিল ইমান 1 1 আৰু 6 16 আকৌ হৈ গল আকৌ 2 8 গুণ 16 এতিয়া 4ত কিমান বাৰ যাব 2 বাৰ 2 2 গুণ 4 আকৌ 2ৰে দিবলৈ চেষ্টা কৰা 2 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 এতিয়া কিন্তু আর 2ৰে হৰণ না যাব এতিয়া আমি চাব লাগিব যে 3ৰে যায় না না যায় 3ৰে যায় না না যায় এটো কেনেকৈ গম পাম এটো আমাৰ বিভাজ্যতাৰ পৰীক্ষাত আছে যে এই সংখ্যাটোত থকা অংকবোৰৰ যোগফলটো যদি 3ৰে যায় তেতিয়ালে এই সংখ্যাটো 3ৰে যাব গতিকে সংখ্যাটোত থকা অংকবিলাক কি আছে 4 যোগ 1 সমান সমান কি হয় 9 9ক 3ৰে যায় গতিকে এই 441ক 3ৰে হৰণ যাব গতিকে আমি দেখা পালো যে এই সংখ্যাটো 3ৰে যাব গতিকে 3ৰে যদি আমি দিও 3 1 গুণ 3 ইয়াত থাকিল কিমান 1 আৰু 4 14 মানে 4ৰ পৰা 3 গুচি গল 1 থাকিল 14 3 4 গুণ 12 14ৰ পৰা 12 গুচি গল কিমান থাকিল 1 আৰু 1 11 সৰি 14ৰ পৰা 12 গুচি গল থাকিল 2 2 আর 1 21 গতিকে 3 7 গুণ 21 এটা আকৌ আমি 3ৰে চেষ্টা কৰিছাম যে 3ৰে যায় না না যায় এই সংখ্যা কেইটা থকা অংকবোৰ যোগ কৰা 1 আৰু 4 হয় 5 5 আৰু 7 12 গতিকে 12ক 3ৰে যায় গতিকে এই সংখ্যাটোক আকৌ 3ৰে যাব গতিকে চোৱা 3 4 গুণ 12 4 বাৰ গল 12 14ৰ পৰা 12 গুচি গল থাকিল 2 7 27 গতিকে 3 9 গুণ 27 এতিয়া আকৌ আমি 7ৰে দিম 7ৰে যাব 7 7 গুণ 49 গতিকে আমি কি পালো 1764 is equal 2 into 2 into 3 into 3 into 7 into 7 এটো আমি উৎপাদক বিশ্লেষণ কৰিলো এতিয়া আমাক কি ওলাব লাগে বৰ্গমূল এটাকে বর্গমূল কি হব বর্গমূল এই প্রত্যেকটা জোড়ার পর আমি এটা করে লব লাগিব যেনেকা দুটা 2 ৰ পৰা এটা 2 ললো দুটা 3 ৰ পৰা এটা 3 ললো দুটা 7 ৰ পৰা এটা 7 ললো 2 3 গুণ 6 7 গুণ কিমান হল 42 গতিকে আমাৰ বর্গমূল কিমান হ'ব 42 আশা কৰো তোমালোকে বুজিব পাৰিছা একেদৰে এটোও কৰিব লাগিব আমি এটো আমি ভাঙিব লাগিব ভাঙি চাব লাগিব যে 9 to 16 এটো কিমানেৰে যাব 2 নম্বৰটো কৰিছো এটো আমি লাষ্টত যুগ্ম সংখ্যা আছে গতিকে 2ৰে যাব 2ৰে ভাঙিব পাৰিম আমি 2ৰে যদি দিও এটো হ'ব 2 4 গুণ 8 9 ৰ পৰা 8 গুচি গল থাকিল 1 12 2 6 গুণ 12 তাৰ পিছত 1 থাকিল 1ক তো না যাব নগলে আমি শূন্য দিব লাগিব এতিয়া 16 একেলগে 1 আৰু 6 16 2 8 গুণ 16 নেক্সট আকৌ 2ৰে যাব 2 2 গুণ 4 2 3 গুণ 6 0 2 4 গুণ 8 আকৌ 2ৰে যাব যেহেতু লাষ্টত 0 4 ওলাইছে যুগ্ম সংখ্যা 2 ৰ 1 গুণ 2 3 ৰ ভিতৰত 2 ৰ 1 গুণ 2 ইয়াত থাকিব কিমান 1 0 10 তাহলে 2 5 গুণ 10 2 2 গুণ 4 আকৌ আমি 2ৰে দিম কিমান বাৰ যাব 2 5 গুণ 10 11 ৰ পৰা 10 গুচি গলে 1 থাকিল 15 2 7 গুণ 14 1 থাকিল 12 2 6 গুণ 12 আকৌ আমি 2ৰে দিম 2 5 ৰ ভিতৰত 2 2 গুণ 4 ইয়াত থাকিল 1 17 2 8 গুণ 16 আৰু থাকিল 1 16 2 8 গুণ 16 আকৌ 2ৰে দিয়া 2 ৰ 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 আকৌ 2ৰে দিয়া 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2ৰে দিয়া 2 3 গুণ 6 ইয়াত থাকিল 1 2 12 2 6 গুণ 12 আকৌ 2ৰে দিয়া 2 18 গুণ 36 আকৌ 2ৰে দিয়া 2 9 গুণ 18 আকৌ 3ৰে দিয়া 3 গতিকে চোৱা আমি 9216 সমান সমান কি পালো ইমান কেটা 2 আৰু দুটা 3 ৰ ফুৰণফল কিমান আছে 1 2 3 4 5 6 7 8 9 10 2 পূৰণ 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 2 4 6 8 10 পূৰণ 3 পূৰণ 3 এতেকে ইয়াৰ বর্গমূলটো কি হ'ব বর্গমূলটো হ'ব কি এই প্রত্যেকটা জোড়াৰ পৰা আমি এটা এটা লব লাগিব
2 পূরণ 2 পূরণ 2 পূরণ 2 পূরণ 2 আৰু এই দুটা 3 পৰা এটা 3 ল'ব লাগিব আৰু এইকেইটা পূৰণ কৰি কিমান হ'ব 2 2 গুণ 4 2 গুণে 8 2 গুণে 16 2 গুণে 32 3 গুণ 96 গতিকে ইয়াৰ বৰ্গমূল কি হ'ব 96 গতিকে এনেদৰে তো আমি এইটো ওলাব লাগিব উঠাই ল'বা তোমালোকে তিনি নম্বৰ আছে 7744 এইটোক আমি এনেকৈ ফেক্টৰাইজ কৰিম ভাঙি লোৱা কিমান হ'ব আমি যদি লাষ্টত যেহেতু যুগ্ম সংখ্যা আছে 2 ৰে যাব 2 ৰে দিলে 2 3 গুণ 6 ইয়াত থাকিলে 17 2 8 গুণ 16 17 পৰা 16 গ'ল 1 থাকিল 14 2 7 গুণ 14 আৰু লাষ্টত 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 ৰে দিলে 2 ৰ 1 গুণ 2 ইয়াত থাকিল 1 18 2 9 গুণ 18 7 2 3 গুণ 6 2 6 গুণ 12 আকৌ 2 ৰে যাব 19 আছে 2 9 গুণ 18 থাকিব 1 3 13 2 6 গুণ 12 আকৌ 1 থাকিব 16 2 8 গুণ 16 আকৌ 2 ৰে যাব 2 4 গুণ 8 1 থাকিল 6 16 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 ৰে যাব 1 2 2 ৰে 1 ৰ 2 2 ৰ ভিতৰত একবাৰ 2 4 ৰ ভিতৰত দুবাৰ একবাৰ এতিয়া আমাৰ 11 ৰে যাব 11 11 121 সো 7744 এটো সমান সমান আমি এনেকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 11 পূৰণ 11 গতিকে ইয়াৰ বৰ্গমূল কিমান হ'ব এই দুটা 2 ৰ এটা 2 এই দুটা 2 ৰ এটা 2 এই দুটা 2 ৰ এটা 2 দুটা 11 এটা 11 পূৰণ কৰা 2 2 গুণ 4 2 গুণ 8 11 88 গতিকে এটা হ'ব আমাৰ आंसर নেক্সট থাকিল আমাৰ আৰু এটা এটো কৰা 9801 এটোক তুমি এনেকৰে ভাঙা কিমানেৰে যাব এটো তো আমাক 2 ৰে না যাব যেহেতু লাষ্টত যুগ্ম সংখ্যা নাই গতিকে আমি কি কৰিম 3 ৰে যায় না যায় আমি চেক কৰি চাম যে 9 8 17 হাতত আৰু 1 18 গতিকে যাব 18ক যায় গতিকে আমি কি হেৰে দিম এটো 3 ৰে দিম 3 ৰে দিলে 3 3 গুণ 9 8ত যাব 2 বাৰ 3 2 গুণ 6 বাকি থাকিব ইয়াতে 2 আৰু 0 20 3 6 গুণ 18 20 ৰ পৰা 18 গলে থাকিল 2 1 21 3 7 গুণ 21 আকৌ আমি 3 ৰে যায় না যায় চেক কৰি চাম যে যোগ কৰা 3 2 5 6 11 11 আৰু 7 কিমান হয় 11 আৰু 7 18 হয় অৰ্থাৎ এই সংখ্যাকেইটাক মনে মনে যোগ কৰিব লাগিব 3 যোগ 2 যোগ 6 যোগ 7 এই সংখ্যাকেইটা যদি 3 ৰে ভাগ যায় যোগফলটো 18 হয় 3 ৰে ভাগ যায় গতিকে এই সংখ্যাটো 3 ৰে ভাগ যাব গতিকে 3 ৰে দিলে 3 1 গুণ 3 2 তো না যায় তাহলে 0 দিব লাগিব আৰু 26 একেলগে ধৰিব লাগিব 3 8 গুণ 24 26 ৰ পৰা 24 গল থাকিল 2 7 27 3 9 গুণ 27 এতে আকৌ আমি 3 ৰে দিম যায় না না যায় 9 8 17 1 18 আকৌ যাব 3 3 গুণ 9 1 থাকিল 18 3 6 গুণ 18 3 3 গুণ 9 আকৌ আমি 3 ৰে দিম 1 2 1 আকৌ আমি 11 ৰে দিম 11 গতিকে 9801 মানে এটো আমি কি পালো 9801 3 into 3 into 3 into 3 into 11 into 11 তো ইকুয়াল টু কিমান হ'ব ইহতৰ প্ৰত্যেক কৰে দুটাৰ পৰা এটা কৰি ল'ব লাগিব এই দুটা 3 ৰ এটা 3 এই দুটা 3 ৰ এটা 3 আৰু দুটা 11 ৰ এটা 11 9 into 11 সো 9 11 99 সো আশা কৰো তোমালোকে বুজিব পাৰিছা মই ভাবিছিলো যে এই লাষ্টৰ হেৰি দুটা একেলগে কৈ দিম যেহেতু ভিডিওটো ডাঙৰ হৈ আছে গতিকে মই এটা পোৰশনে ইয়াতে দিলো গতিকে ইয়াৰ নেক্সট ভিডিওত মই ইয়াৰ পিছৰ অংকখিনি দিম সো থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও আৰু ভিডিওটো তোমালোকে শেয়াৰ কৰিবা কমেন্ট কৰিবা ভাল লাগিলে বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা ওকে থ্যাংক ইউ